তো এইবিলাকে হৈছে সেই মাছ মস্ত ডাঙৰ ডাঙৰ মাছ। তো গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকক যেন কৈছিলোঁ ৰাতিপুৱা। তো গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। মানে কথাটো হ'ল এই নতুন বছৰৰ 2026ৰ আজি ফাৰ্ষ্ট লং ব্লগ মাজতে এটা দিছোঁ, মানে শ্বৰ্ট কৰি খানাৰ ভিডিঅ'। তো আপোনালোকক দেৰিকৈ হ'লেও প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি ফাৰ্ষ্ট লং ব্লগটো হ'বলৈ যাই আছে। তো মই আজি কি কৰোঁ, আজি যাৱাৰ কথা আছে। তো তাতে যদি যাওঁ তো আপোনালোকক দেখাম ক'ত যাওঁ, কি কৰোঁ। তো বৰ্তমান মই পঢ়ি আছোঁ, যিহেতু পৰীক্ষা আছে। ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। বৰ্তমান মই পঢ়ি আছোঁ। তো পঢ়ি পেলাই আজি যাৱাৰ কথা আছে। তো ক'ত যাওঁ আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকক বনি যাওঁ। তো গাইজ আপোনালোকক যেন কৈছিলোঁ ৰাতিপুৱা এক জেগাত যাৱাৰ কথা, তো তাকে যাই আছোঁ আমি, মানে মাছ মাৰিব যাই আছোঁ। যিহেতু বিহু আহিলে, মাঘ বিহু। তো যিহেতু আমাৰ শ'লমাৰীখন মাছৰে জেগা, তো আমাৰ শ'লমাৰীখনৰ পৰাই বেছি মাছ যায় বুলি আমি ক'ব পাৰোঁ। তো সেইকাৰণে আমি সেই ডাঙৰ মাছ বিহুৰ কাৰণে আমি মাছ মাৰিব যাই আছোঁ, ডাঙৰ মাছ। তো যিহেতু আমাৰ ৰঙিয়াতে হয় বজাৰখন। তো গাইজ আৰু খেতিৰ দিন আহিলাকে মানে কঠীয়া পাৰছি মানুহ। তো আমি এতিয়া যাই আছোঁ বৰ্তমান। তো মাছটো আমাৰ নহয় দেই গাইজ, মানে ওচৰৰে ঘৰৰ, মানে সিহঁতে মাতিলেক সেইকাৰণে আহিলোঁ। তো ভিডিঅ' এটাও বনালোঁ। তো যোনে মানে নেটখানে নি আছে সিহঁততে হয় খালটো, মানে পুখুৰীটো। তো সিহঁতে যেন বগৰী গাছ দেখছি গাইজ, তাতে বাৰক খুৱাই আমি বগৰী খাব আহোঁ। তো আমি আহি পালোঁৱে, মানে এইটো হৈছে জানটোৰ সিপাৰে আমি মাছ মাৰিম। তো আমি জানটো পাৰি লওঁ, তাৰপিছত আমি আপোনালোকক দেখাই আছোঁ। তো গাইজ আমি জানটো পাৰি আহিলোঁ, মানে এই পুখুৰীটোতে মাছ মৰা হ'ব। তো এইবিলাক মাছ মৰা যোগাৰ হয়, ডেক্সি চেক্সি সকলো আছে। আমি মাছটো মাৰিম নেটেদি, মানে নেট বুলি কয়, মাছটো ডাঙৰ হয়, গোটেই পুখুৰীটো কভাৰ কৰিব। সেই নেটখনেদি আমি মাছটো আমি মাৰি ল'ম, মানে মাৰি পেলাই আকৌ বেলেগ জেগাত নিম। তো এতিয়া আমি মাছটো মাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ গাইজ। A few moments later. তো আমাৰ মাছ মাৰা হ'ল। তো মাছটো ইয়াতে থৈ দিয়া আছে। তো ইয়াৰ পৰা আকৌ বেলেগ জেগাত নিব, মানে ঘৰৰ কাষতে থৈ দিব। মানে বজাৰৰ দিনাক কেলি, বিহুৰ আগদিনা বজাৰটো হয় আমাৰ ৰঙিয়াতে হয়। তো সেইদিনা কেলি ঘৰৰ কাষতে মানে পুখুৰীত থৈ দিব। তো এইবিলাকে হৈছে মাছ, ইয়াতে থৈ দিয়া আছে, মাৰি পেলাই ইয়াতে থৈ দিয়া হৈছে। তাৰপিছত ইয়াৰ পৰা আকৌ লৈ যাব, মানে যিহেতু বজাৰৰ আগদিনা ইয়াৰ পৰা নিয়াটো পচিবল নহয়, সম্ভৱ নহয়। সেইকাৰণে ঘৰৰ কাষত থৈ পেলাই বজাৰৰ আগদিনা আকৌ তাৰ পৰাই উঠাই পেলাই লৈ যাব। তো মস্ত ডাঙৰ ডাঙৰ হয় মাছ। তো আপোনালোকক আৰু ভালকৈ দেখাই আছোঁ গাইজ। তো এইবিলাকে হৈছে সেই মাছ, মস্ত ডাঙৰ ডাঙৰ মাছ। এইবিলাক চিতল হয়, এটাতে পূৰা কমচে কম 4-5 কেজি হৈ যাব। তো এইবিলাকে হয়, এইবিলাক মানে ইয়াত ভৰাই পেলাই লৈ যাব ঘৰৰ ওচৰলৈ। তো হেল্ল' গাইজ, মই এইমাত্ৰ জাষ্ট আহি পালোঁ, মানে পথাৰৰ পৰাই মাছ মাৰি জাষ্ট গাটো ধুই পেলাই ঘৰ সোমাইছোঁ আৰু গাইজ। মানে এনেকুৱা ঠাণ্ডা লাগছি, যিহেতু পানীত নামি আছোঁ। তো বঢ়িয়া ঠাণ্ডা লাগছি। মই কাপোৰখিনি পিন্ধি ভাত চাত কেইটামান খাই লওঁ। তো আপোনালোকক লগ পাইছোঁ আৰু গাইজ। তো গাইজ মই ভাত চাত খাই আহিলোঁ। তো ভাত চাত খাই পেলাই পূৰা তামোল চামোল ভৰাই লৈছোঁ। কিয় কৈছোঁ, ঠাণ্ডাৰ দিনত ভাত খাই বেছি ঠাণ্ডা লাগে, হয় নে নহয় গাইজ? তো গাইজ আজিৰ ভিডিঅ'টো এখন দি আছিল। যদি ভিডিঅ'টো চাই অলপ হ'লে ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ইউটিউবত যদি চাই তেনে ছাবস্ক্ৰাইব, আৰু যদি ফেচবুকত চাই তেনে ফ'ল'টো কৰি থ'ব। তো নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ। জয় গাইজ, ধন্যবাদ। জয় এখন, জয় জুবিন দা।